আইছো বাতৰি শেষ অংশলৈ আজি সমগ্ৰ দেশতে পালন কৰা হৈছে স্বাধীনতা দিৱস অসমতো উলহ মালহেৰে মহামাৰীৰ মাজতে পালন কৰা হল এই বিশেষ দিনটো তাৰ মাজতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে গহপুৰৰ এজন শিক্ষকে ব্যতিক্ৰমী ৰূপত উদযাপন কৰিছে স্বাধীনতা দিৱস বন্দে মাতৰম বন্দে মাতৰম বন্দে মাতৰম স্বদেশ প্ৰেমৰ অপূৰ্ব নিদৰ্শন এজন শিক্ষকৰ পৰাধীনতাৰ পৰা স্বাধীনতা লাভ কৰা আজিৰ এই দিনটোত প্ৰতিজন ভাৰতীয়ই উদযাপন কৰে স্বাধীনতা দিৱস উত্তোলন কৰে জাতীয় পতাকা কিন্তু গহপুৰৰ ৰজাবাৰীৰ দাৰুপাৰা নতুন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক এইজন কৃষ্ণ বৰাই ব্যতিক্ৰমী ৰূপত এই বিশেষ দিনটো উদযাপন কৰিবলৈ চেষ্টা কৰিছে কৰোনাৰ বাবে ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ অহাৰ নিষেধাজ্ঞা থকাৰ বাবে এনেদৰেই ঘৰে ঘৰে গৈ ছাত্ৰ ছাত্ৰীসকলক জনাইছে স্বাধীনতা দিৱসৰ শুভেচ্ছা উপহাৰ হিচাপে প্ৰদান কৰিছে মাস্ক কলম জাতীয় পতাকা স্বতন্ত্ৰতাৰ গৌৰৱেৰে কণমানি হতেও সুৰত সুৰ মিলাই গাইছে দেশপ্ৰেমৰ গান मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंधु गुजरात मराठा दाविय उत्सल बंग बिंद हिमाचल যমুনা গঙ্গা ছাত্ৰ ছাত্ৰীসকলক ঘৰে ঘৰে বোলে তেওঁলোকক স্বাধীনতা দিৱসৰ আজি শুভেচ্ছা জনালো তেওঁলোকক এখন পতাকা এখন মাস্ক আৰু এটা কলমে তেওঁলোকক মোৰ ফালৰ শুভেচ্ছা জনাইছো গহপুৰৰ মুকুন্দ আগতি আৰু কনকলতা বৰুৱাত দেশৰ কাৰণে প্ৰাণ দিছিলে তেওঁলোকক মই শ্ৰদ্ধাৰে প্ৰণিপাত জনাইছো আৰু এই বিশেষ দিনটোত আমি এনেধৰণে দেশপ্ৰেমমূলক ভাৱ জগাই তুলিবলৈ আহ্বান জনাইছো কণ কণ ছাত্ৰ ছাত্ৰীসকলক মাস্ক বিতৰণেৰে কোভিড-19ৰ সংক্ৰমণ ৰোধ কৰাৰ প্ৰচেষ্টা আৰু দেশপ্ৰেম জগাই তুলিবলৈ কৃষ্ণ বৰাই কৰা প্ৰয়াসক সকলোৱে শলাগিছে গহপুৰৰ পৰা ৰমেন বৰাৰ ৰিপৰ্ট প্ৰতিদিন টাইম